হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে মিকুৱে দেৱযানীৰ সৈতে কথা পাতি মনত বহুত সাহস পাইছিল আৰু মাকক দেৱযানীৰ সৈতে কথা পাতিলোঁ বুলি কৈছিল আৰু এই কথাবোৰ তুমি বুঢ়া আৰু অভিদাৰ আগত নকবা বুলি কৈছিল আৰু তাৰ পাছৰে পৰাই মাকে ৰিয়াৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল আৰু ৰিয়াক মই তোমাৰ সকলো কথা গম পালোঁ তুমি এইখন ঘৰ ধ্বংস কৰিব নোৱাৰা বুলি কৈছিল আৰু তেতিয়া ৰিয়াই মায়ে এইবোৰ কথা কেনেকৈ গম পালে বুলি ভাবি আচৰিত হৈছিল আৰু মায়ে যদি এতিয়া শত্ৰুতা কৰিছে তেনেহ'লে ময়ো শত্ৰুতাই কৰি উত্তৰ দিম বুলি সিদ্ধান্ত লৈছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মিকুৰ মাকে পৰি যোৱাৰ এক্টিং দিব আৰু ৰিয়াই মোক পেলালে বুলি অভিক চিঞৰিব এতিয়া বাৰু সঁচাকৈয়ে মিকুৰ মাকে ৰিয়াৰ বাৰু পৰিকল্পনাবিলাক সফল হ'বলৈ নিদিব নেকি বাৰু আৰু অভিয়ে বাৰু সঁচাকৈয়ে ৰিয়াই যে মাকক ঠেলা মাৰি পেলাই দিছে সেই কথাটো সঁচা বুলি ভাবি ৰিয়াক বাৰু ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি এই গোটেইখিনি আপোনালোকে জানিব পাৰিব আজিৰ আহিবলগীয়া খণ্ডটিত আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৰ্ণৱে মই মোৰ কাৰণে দেৱযানীৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ মই দেৱযানীৰ পঢ়াৰ ব্যৱস্থা কৰিবই লাগিব বুলি মনতে সিদ্ধান্ত ল'ব এতিয়া বাৰু সঁচাকৈয়ে অৰ্ণৱে দেৱযানীক পঢ়ুৱাব নেকি বাৰু সেয়াও আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত আৰু আজিৰ খণ্ডটিতে আপোনালোকে দেখিবলৈ পাব ৰিয়া অৰ্ণৱৰ দেউতাকৰ ওচৰলৈ আহিব আৰু মোক মায়ে ফচাবলৈ চেষ্টা কৰিছে বুলি বিভিন্ন ধৰণৰ কথা অভিৰ দেউতাকৰ আগত লগাব এতিয়া বাৰু অভিৰ দেউতাকে ৰিয়াৰ কথাতেই বিশ্বাস কৰি থাকিব নি বাৰু আৰু সঁচাকৈয়ে এনেকৈ বিশ্বাস কৰি থাকিলে ৰিয়াই বাৰু গোটেই ঘৰখন ধ্বংস কৰি দিবলৈ বেছি দিন নালাগিব নেকি গতিকে আপোনালোকে বাৰু কি ভাবে আপোনালোকৰ মতামতসমূহ মোক তলত কমেণ্ট ছেকশ্যনত জনাবচোন ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহ প্ৰমোসমূহ এনেকৈ আগতীয়াকৈ পাই থাকিব বিচাৰিলে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখক থেংক ইউ